Hello everyone, আজি মই এটা বেঙেনা ৰেচিপি বনাবলৈ বিচাৰো কেনেকেনো বনাম আপোনালোককো দেখাম কি লাগিব বেঙেনা এনেকে মই কাটি লৈছো এনেকে কৰি দিছে বাস এনেকে চাৰিটা বেঙেনা মই লৈ লৈছো অলপমান বিলাহী ধনিয়া পিঁয়াজ জলকীয়া আৰু আদা নহৰু পেষ্ট মছলাত লাগিব ধনিয়া পাউডাৰ ৰেড চিলি পাউডাৰ জিৰা পাউডাৰ হালধি আৰু অলপমান গৰম মছলা আৰু এইটো হৈছে বাদামৰ পাউডাৰ বাদামটো ফ্ৰাই কৰি মই পাউডাৰ বনাই লৈছোঁ মিক্সিত মই কেৰাহীত তেল দিছোঁ তেল গৰম হোৱাৰ পিছতে মই বেঙেনাটো অকণমান তেল দি হালধি নিমখ একো দিব দৰকাৰ নাই ফ্ৰাই কৰি ল'ব এতিয়া ফ্ৰাই কৰা হৈ গৈছে এতিয়া মই বেছি ফ্ৰাই কৰিব নালাগে পিছত আকৌ গ্ৰেভিত দিব তেল গৰম হৈ গৈছে এতিয়া মই তাতে পিঁয়াজটো অলপমান ফ্ৰাই হৈ গ'ল এতিয়া মই ইয়াতে দি দিম নহৰু আৰু আদা মই পেষ্ট বনাই ইয়াতে দি দিছোঁ আৰু দুটা মই জলকীয়া কাটি লৈছিলোঁ এতিয়া অলপমান ভাজি এতিয়া আদা নহৰু জলকীয়া ফ্ৰাই কৰা হৈ গৈছে এতিয়া মই তাতে টমেটো দি দিম টমেটোটো অকণমান ভাজি ল'ম এতিয়া মই তাতে এই যে মছলাবিলাক আৰু অলপমান মছলা ইয়াতে দি দিলোঁ এতিয়া অলপমান এনেকৈ ভাজি ল'ম ভালকৈ ভাজি লোৱাৰ পিছতে ইয়াতে অলপমান বাদামৰ যে পাউডাৰটো যে মই পিচি লৈছিলোঁ সেয়া দি দিম দি পিনি অলপমান পানী দিম পানী দি এয়া চব ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে দেখা গৈছে ইয়াতে এতিয়া মই এয়া বাদামৰ পিচি লোৱা গুড়িটো অলপমান আকৌ অলপমান এনেকৈ ভাজি ল'ম গৰম পানী কৰি লৈছোঁ ইয়াতে এয়া দিছে কেনেকৈ উতলি আছে এতিয়া ইয়াতে মই ভাজি লোৱা বেঙেনাকেইটা দি দিম ভাজি থোৱা বেঙেনাকেইটা ইয়াতে এনেকৈ মই লৰাই দিম তাৰপিছতে অকণমান সিজিব দিম সিজাৰ পিছতে আপোনালোকক দেখাম অলপমান গৰম মছলা দি দিছোঁ গৰম মছলা দি এনেকৈ লৰাই দিলোঁ লৰাই তাৰপিছতে ইয়াত অলপমান ধনিয়া দি দিম আৰু বেঙেনা ভাজা রেডি দেখছেন পানী খালি গৰম পানী দিব ঠাণ্ডা পানী নিদিব যেতিয়া অলপমান পানী দিব কৈছোঁ যে পানীটো গৰম কৰি দিব চব বেঙেনা ভাজি ৰেডি হৈ গ'ল আৰু আপোনালোকে এনেকৈ বনাই খাব যদি ভাল পায় লাইক কমেণ্ট কৰিব বাই বাই